তো হাই গাইজ স্বাগতম তোমাৰ ইউটিউব চেনেল নয়ন ব্লগ আৰু নয়ন ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ৰ'ব মানে অলপ দেৰিকে ভিডিঅ'টো আৰম্ভ কৰিছো। তো হাই গাইজ স্বাগতম তোমাৰ ইউটিউব চেনেল নয়ন ব্লগ আৰু নয়ন ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আৰু আজিৰ ভিডিঅ'টো মানে ৰাতি আৰম্ভ কৰি দিছো, কাৰণ আজি মানে আমাৰ ওচৰতে মানে ফাংচন আছে আৰু গায়ক আছে মানে জুবলি, আৰু মই আৰু এইফালে সৌৰভে আজি মানে ফাংচন চাব যাই আছো। ভাই কেনে তো পুৰা মানে আজি ফাংচন চাব যাই আছো, একদম শেষলৈকে চাব। আৰু এতিয়া তাড়াতাড়ি যাওঁ মানে ফাংচন চাওঁ, মানে চলি আছে আৰু ফাংচন, আৰু চাইকেল লৈ যাই আছো মানে আমি দুটাই। এতিয়া মানে ধুনীয়াকৈ মানে আমাৰ চিনাকি এঘৰ মানুহ তাত মানে চাইকেলখন থৈ আহিলো, আৰু এতিয়া মানে খোজকাঢ়ি যাই আছো, আৰু বেছি দিন নাই, অলপমান গ'লে মানে পাই যাম। আৰু মানে ইয়াতে হ'ব এই ফাংচনখন, ইয়াতে মানে আজি জুবলি আহিব আৰু পুৰা মানে মানুহ চাব পাৰে, আৰু অলপ দেৰিকে আৰু পুৰা মানে মানুহ হৈ যাব। তো মানে সাধাৰণতে এনেকৈ বাদাম বিক্ৰী কৰা হয়, কিন্তু ইয়াতে মানে চাব পাৰে এই মানুহজনে শিখৰ বিক্ৰী কৰি আছে এনেকৈ। আৰু মোৰ পিছপিনে মানে ফাংচন চলি আছে, বক্সৰ আৱাজ শুনিছে চাগে, মানে ফাংচন চলি আছে। এতিয়ালৈকেতো মানে ফাংচন পুৰা ভালকৈ চলি আছে, তো ওপৰৰ পৰা মানে বৰষুণটো নেপালেই হ'ল আৰু। তো এইফালে মানে জুবলি বাই গীত গাই আছে, তো অলপমান মানে দেখুৱাই দিছোঁ আপোনালোকক, তো শুনি লওক। আৰু এইফালে চাব পাৰে আপোনালোকে কিমান মানে বোকা হৈ গৈছে ফিল্ডখন, তো চাব পাৰে চাৰিওফালে মানে বোকা হৈ গৈছে। The next day. আৰু মানে যোৱাকালি ফাংচন চালো, আৰু ৰাতি মানে বেছি ভিডিঅ' কৰা নহ'ল, আৰু তো ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব, আৰু যদি ভাল পালে লাইক শ্বেয়াৰ কৰি দিব, আৰু নতুনসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে মানে জুবলি বাকো লগ পালোঁ, কিন্তু মানে ফটো উঠিলোঁ, তো থাম্বনেইলটো দেখা পাইছে আপোনালোকে, কিন্তু মানে ভ্লগ নবনালোঁ, আৰু যিহেতু মানে আৰু বহুত মানুহ মানে ফটো উঠিব ৰখি আছিল, সেইবাবে মানে ভিডিঅ' নকৰিলোঁ, তো ফটো উঠিছিলোঁ। আৰু তো আজি ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব। তো আজিলৈ বাই বাই, জয় অসম।